নমস্কাৰ সকলোকে খুৰী ঘপা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি খুৰীৰ লগত আছে খানা আৰু আহি দেখিলে আনো বহুত লাগি আছে কামত, পাচলি কুটি আছে আৰু এইফালে কাটি আছে মাংসটো ৰেডি কৰি আছে বনাবলৈ আৰু এইফালে জলকীয়া ঠাইবিলাক ছিঙি আছে চালাডত দিবলৈ বুলি নহয় যিহেতু দিবলৈ আৰু এয়া আচলতে খুৰী ঘৰত সকাম আছিলে দিনত, সেইকাৰণে ৰাতিলৈ খানা এটা দিলে আৰু ইয়াক খুৰীয়ে পিচি আছে আদা নহৰু আৰু এইবিলাক চব ৰুমে পৰি আছে মানে আৰু খানা খামকৈ আৰু তাৰ মাজতে এয়া মানে ভাজি আনিলে প্ৰসাদ, যিহেতু এনেই প্ৰসাদটো খাবলৈ কোনো ইচ্ছা নকৰে, খাবলৈ মন নকৰে, সেইটো কাৰণে এনেকৈ ভাজি দিলে মানে চানা টাইপ লাগে, খাবলৈ অকণমান ভাল লাগে। আৰু এইফালে খেলি আছে লুডু খেলি আছে, শুই আছে, বহি আছে আৰু টাইমো হৈছে যিহেতু আমনিও লাগিছে। ফাইনেলি খানা হৈ গ'ল। এইফালে আছিলে মাছ, দাইল আৰু ৰঙালাও ভাজি আছিলে, চালাড, জ্বলা ভাজি, মাংস আছিলে। মই মাংস নাখাওঁৱেই, খুব কম খাওঁ। থেংক ইউ, কিপ ৱাচিং মাই ভিডিঅ'।